Hey guys, welcome back to my YouTube channel. আৰু মই আজি আপোনালোকৰ বাবে লৈ আহিছো সজিনাৰ এটা সোৱাদ লগা ৰেচিপি আৰু এই ৰেচিপিটো মোৰ অতিকৈ প্ৰিয় আৰু সজিনা ঘৰত যেতিয়াই বনোৱা হয় মই এইদৰে বনাও আৰু সজিনাখিনি এইদৰে ভালদৰে কাটি ললো আৰু এয়া বিলাহী পিয়াজ জলকীয়া কেইটামান নহৰু আৰু আদা এডোখৰ মিক্সিত ভালদৰে পিছি লম আৰু এয়া লৈছো কেইডোখৰমান আলু দিলে তৰকাৰীখন খাবলৈ ভাল হয় আৰু এই আলুখিনি ভাজি লৈছো আৰু এতিয়া কেৰাহীত মিঠাতেল দি দিছো পিয়াজ লগতে দিছো জলকীয়া আৰু তেজপাত এটা আৰু এইখিনি ভাজি লম পিয়াজখিনি ভালদৰে ভজা হোৱাৰ পিছত ইয়াত দিছো বিলাহী আৰু নহৰু পেষ্টখিনি আৰু এতিয়া এইখিনি ভালদৰে ভাজি লম ইয়াত দিম সোৱাদ অনুসৰি নিমখ আৰু হালধি গুড়ি জিৰা গুড়ি আৰু ধনিয়া গুড়ি এতিয়া এইখিনি ভালদৰে ভাজি ল'ম আৰু এতিয়া ইয়াত দিম সোৱাদ অনুসৰি অকণমান চেনি দিলে খাবলৈ ভাল হয় এইখিনি ভালদৰে ভজা হোৱাৰ পিছত ইয়াত দি দিম সজিনাখিনি আৰু এইখিনি ভালদৰে ভাজি ল'ম ইয়াত দি দিম ভাজি থোৱা আলুখিনি আৰু এইখিনি ভালদৰে অলপ টাইমৰ কাৰণে ভাজি ল'ম ইয়াত দি দিম অকণমান পানী যাতে সজিনাখিনি ভালদৰে সিজি যায় আৰু এইখিনি অকণমান উতল অহালৈকে ৰাখি থ'ম আৰু ভালদৰে উতল অহাৰ পিছত মই ইয়াত দি দিছোঁ গৰম মছলা আৰু মিট মছলা অকণমান আৰু এইখিনি প্ৰায় হৈ গৈছে আৰু এয়া আমাৰ সজিনাৰ সোৱাদ লগা তৰকাৰীখন ৰেডি হৈ গ'ল আৰু ইয়াক আপুনি ভাতৰ লগত পৰিৱেশন কৰিব পাৰে তো এইটো ভিডিঅ' ইয়াতে সমাপ্ত কৰিলোঁ ধন্যবাদ